নমস্কাৰ, মই পল্লৱীয়ে পুনৰবাৰ আদৰণি জনাইছোঁ ইউটিউব চেনেল গাঁৱৰ সোৱাদলৈ। আৰু মই আজি আপোনালোকক দেখাবলৈ লৈ আহিছোঁ অনুৰূপক্ৰমে মই কেনেদৰে মাটিশালত তাঁত বওঁ আৰু লগতে লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপি। তেতিয়াহ'লে ব'লক চাওঁগে। লৈছোঁ এটা বৰ থেকেৰা আৰু এখিনি লাই শাকৰ গুটি আৰু অলপ পানী গৰম হ'বলৈ দি পেলাই মই থেকেৰাটো পানীখিনিত বইল কৰি লৈছোঁ সিজালৈকে। আৰু লাই শাকৰ গুটিখিনি মই পিচি ল'লোঁ। আপোনালোকে সুবিধা অনুযায়ী পিচি ল'ব। তাৰপাছতে থেকেৰাটো সিজাৰ পাছতে এইখিনিৰ লগত লাই শাকৰ গুটিখিনিৰ লগত মই সানি থৈ দিম দুদিনমানৰ কাৰণে। আপোনালোকে চাগে বনাই খাইছে নহয় জানো? যদিহে খোৱা নাই এবাৰ বনাই খাই চাব। মই পানী টেঙা খাই বহুতেই ভাল পাওঁ। আপোনালোকে খাই কেনে পায় জনাবচোন। যদিহে মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। প্ৰথম ৰেচিপি ভিডিঅ' দিছোঁ, হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে, শুধৰাই ল'ব। আজিলৈ ইমানেই আছিল মোৰ ভিডিঅ'টো। ধন্যবাদ।